নমস্কাৰ, মই ককুলীয়া সপোন 24 লেভেলে স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ খবৰলৈ। শিবিৰত থকা লোকসকলে লাভ কৰিব 3800 টকাকৈ মুখ্যমন্ত্ৰীৰ ঘোষণা। উপযুক্তসকলৰ সৈতে বৈঠকত অংশ লৈ ঘোষণা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2-3 দিনৰ ভিতৰতে শিবিৰত থকা লোকসকলে লাভ কৰিব 3800 টকা। শিবিৰৰ পৰা ঘূৰি যোৱা লোকেও লাভ কৰিব সাহায্য। শিবিৰত থকা লোকৰ ৰেজিষ্টাৰ বনোৱা নিৰ্দেশ। শিবিৰত থকা লোকৰ ৰেজিষ্টাৰ বনোৱা নিৰ্দেশ বানত ক্ষতিগ্ৰস্ত তথ্য দিবলৈ নিৰ্দেশ উপযুক্তৰ। 15 জুলাইৰ ভিতৰত এই তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে। 15 জুলাইৰ ভিতৰত তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে। 22 জুলাইৰ ভিতৰতে সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য। বানৰ ক্ষতিগ্ৰস্ত লোকৰ ঘৰে ঘৰে গৈ অভিযান চলাব প্ৰশাসনৰ লোকে। এই মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আগবঢ়াইছোঁ। July 3,800 to everyone who are in camp and camp-like situation. Second phase hol je ami ghorar damage keni ami assess korilam by 15 July. By 20th July or 25th July, outer date is 25th July. First aru second wave or ami guttei manu khenik ami ঘৰৰ পাৰ্চিয়েলি হওক সিভিয়াৰলি হওক ফুললি ডেমেজ হওক আমি দি দিম। আৰু এইখিনি কৰোঁতে আপোনালোকে মনত ৰাখিব যে হোৱাট এভাৰ লিষ্ট ইউ উইল প্ৰিপেয়াৰ দিছ টাইম ইট উইল গো থ্ৰু মাল্টিপল চেকছ ইন ইউৰ বেক আপোনালোকে গম নোপোৱাকৈ। সেইকাৰণে সকলো ডিচিয়ে ক'ব যে কোনো এজন জেনুইন মানুহ বাদ পৰিব নালাগে আৰু কোনো এজন ইনজেনুইন মানুহ লিষ্টত সোমাব নালাগে। দেয়াৰ আৰ টু প্ৰিন্সিপল। জেনুইন হলে সকলোকে দি দিয়ক। ৰাডাৰ মইতো এনকাৰেজ কৰিম যে চিভিয়াৰলি মানুহৰ লিষ্টখন ডাঙৰ কৰি দিয়ক, প্ৰব্লেম নাই। কিন্তু বোলে তাত পানী যোৱাই নাই, পানী পৰাই নাই, পিছত ডিচি সুধিলে কি ক'ব বোলে মণ্ডলে লিষ্টত দিছে। চ' এডমিনিষ্ট্ৰেশ্যন হেজ চেঞ্জ। সেইবিলাক কথা কোৱাৰ এতিয়া দিনকাল নোহোৱা হৈ গ'ল। সেইকাৰণে কাৰণ ময়ো জানো যে মণ্ডলত ইমান কাৰো মণ্ডলৰ সাহ নাই যদি চাৰ্কুল অফিচাৰ এনকাৰেজ নকৰে, কোনো চাৰ্কুল অফিচাৰৰ সাহ নাই যদি ডিচি এনকাৰেজ নকৰে। গতিকে এইবিলাক কথা আমি শুনাৰ কথা নাই। একদম আজিৰ পৰা চবক কামত লগাই দিয়ক। বাই 15 জুলাই আমি লিষ্টখিনি বনাই চেট কৰিম। ডিউৰিং দিছ পিৰিয়ড আমাৰ মন্ত্ৰীসকল আৰু ছেক্ৰেটাৰীসকলে আপোনালোকক আৰু ভিজিট কৰিব। তেওঁলোকৰ মেইন কামটোৱে মই দিছো যাতে 20 জুলাইৰ ভিতৰত উই কেন ফিনিছ দ্য ডিষ্ট্ৰিবিউশ্যন। ৰণুজা বুজি পালে? আপোনালোক 2-3 বাৰ যাব লাগিব। অফিচাৰখিনিক চাৰ্কল অফিচাৰখিনিক বুজাই দিব যে ফুললি চিভিয়াৰলি ক্ৰাইটেৰিয়াত যিমান সোমালে, যোন নোসোমালে পাৰ্চিয়েলি সোমালে, জেনুইন সকলোৱে পাব, ইনজেনুইন কোনেও নাপাব। আৰু ৰিলিফ কেম্পত যিমান মানুহ আছে, ফেমিলি আছে, চবকে 3,800 ৰুপিজ কৰি ফেমিলিৰ হেডজনৰ হাতত দিয়াৰ ব্যৱস্থা কৰক। আৰু 5 তাৰিখৰ আগতে যিখিনি 3,800 দিবৰ কাৰণে চিলিং লাগিব আপোনালোকে ত্ৰিপাঠীক কৈ দিব, আমি চিলিং দি দিম। 15 তাৰিখৰ ভিতৰত ঘৰৰ পইচাৰ কাৰণে যি চিলিং লাগিব আপোনালোকে কৈ দিব, আমি ঘৰৰ চিলিং দি দিম। Then we will shift the gear to the departmental wise loss and finally infrastructure